নমস্কাৰ সকলোকে। আজি মই বনাব ওলাইছো বিলম্বী টেঙাৰ লগত মাছৰ জোল। মাছ ফ্ৰাই কৰি আছো, লগতে মই টেঙাখিনিও কাটি ললো। আলু কিডোখৰ মই ভাততে দি বইল কৰি ললো। বিলম্বী টেঙা কিন্তু সকলোত খাই থাকে। বিলম্বী টেঙাৰ লগত মাছৰ জোলো কেতিয়াবা খাই চাবচোন, বহুত ভাল লাগে। ঔটেঙাৰ লগত, বিলাহীৰ লগত এইবিলাক টেঙা জোল সকলোৱে খাই থাকে। বিলম্বী টেঙাৰ আচাৰ খাইছেনে বাৰু? বিলম্বী টেঙাৰ আচাৰটো খাবলৈ বহুত ধুনীয়া হয়, কোমল হয়, খাই ভাল লাগে। তেলো বেছি দৰকাৰ নহয় কিন্তু বিলম্বী টেঙাৰ আচাৰ। মোৰ মাছ কটা হৈ গৈছে। ইয়াত তেলতে 5 পোন কেইটামান দি দিছো। পাঁচফোৰণ ফুটিছে, ফুটাত জলকীয়া দি দিছো। যিহেতু লটো মিডিয়াম ফ্লেম ৰাখিব, নহ'লে পাঁচফোৰণখিনি জ্বলি যাব। ইয়াত দি দিছো কাটি লোৱা বিলম্বীখিনি। ভাজিবলৈ বেছি সময় নালাগে, ধুনীয়াকৈ কোমল হৈ সিজি যাব। সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ। দেখিছিলে টেঙাখিনি কালাৰ সলনি কৰি দিলে। কম জুইতে 1 মিনিটমান লৰাই ভাজি ল'ম। এতিয়া ইয়াতে দি দিছোঁ বইল কৰি লোৱা পানীখিনি। ভজা হৈ গৈছে। টেঙা জোলকণ বনাবলৈ বেছি সময় নালাগে, গৰম পানী কৰি ল'লে 5 পৰা 10 মিনিট মাছ ভাজা লৈ পেলাই হৈয়ে যায়গৈ। সেই উতলাই উঠা গৰম পানী দি দিছোঁ। টেঙাৰ জোলকণ এনেও অকণমান বগা হৈ থাকিলেহে বেছি ভাল লাগে, তেতিয়াহে টেঙা জোল নিচিনা লাগে। এই জোল মোৰ উতলি আছে, এতিয়া দি দিম ইয়াত মাছ। ডাঠ হৈ গ'লে নমাই দিম আৰু। মাছটো পুৰা সিজিবলৈ দিছোঁ জোলকণত।
নিমখটো অকণমান টেষ্ট কৰি চাইছিলোঁ, নিমখ অলপ কমিছে, অকণ নিমখ দি দিছোঁ। মই নতুনকৈ ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ, যদি কিবা কথা কওঁতে মেলোঁতে ভুল ভ্ৰান্তি হৈছে সকলোৱে যাতে মোক সৰু বুলি ক্ষমা কৰি দিব। চেষ্টা কৰিম ভালদৰে আৰু কৰি যাবলৈ, সঁহাৰি জনাব যাতে মই ভালদৰে আৰু ভালদৰে বনাই তেওঁলোকৰ মাজলৈ আহিব পাৰোঁ। এতিয়া অলপমান ধনিয়া দি দিওঁ আৰু আশা কৰিছোঁ একেবাৰে সহজ ৰেচিপি হয়, আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব বুলি। এয়া মোৰ হৈ গ'ল, গেছটো অফ কৰি দিছোঁ মই। এয়া মোৰ হৈ গ'ল বিলম্বী টেঙাৰ লগত মাছৰ জোল। আশা কৰিলোঁ আপোনালোকেও বনাই চাব। ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব আৰু বনাই চাব। চাই যদি খাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, আকৌ আহিম আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।